নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি ক'বলৈ ওলাইছো এজন বিশেষ ব্যক্তিৰ বিষয়ে। ব্যক্তিজনৰ নাম হ'ল পল ৱাৰফিল্ড টিবেটছ জুনিয়ৰ। নামটো নিশ্চয় নাই শুনা, কিন্তু তেওঁ যি কৰি থৈ গ'ল পৃথিৱীত সেইটো কিন্তু সকলোৱে জানে। আজি মই যিটো দিনত এই ভিডিঅ'টো বনাই আছো এয়া হ'ল 2019 চনৰ 6 আগষ্ট। 1945 চনৰ আজিৰ দিনটোতে জাপানৰ হিৰোশ্বিমাত আমেৰিকাই এটা পাৰমাণৱিক বোমা পেলাইছিলে। এইটো ঘটনা কিন্তু আপোনালোকে সকলোৱে জানে। আৰু এই ঘটনাৰে নায়ক আছিলে, আচলতে ক'বলৈ গ'লে গোটেই পৃথিৱীৰ মানুহৰ কাৰণে তেওঁ খলনায়ক। তেওঁৱে হ'ল পল ৱাৰফিল্ড টিবেটছ জুনিয়ৰ। ওপৰৱালাৰ নিৰ্দেশ মানি তেওঁ সেইদিনাখন 6 বজাতে, ৰাতিপুৱা 6 বজাতে লিটল বয় নামৰ যিটো পাৰমাণৱিক বোমা আছিলে তাক পেলাই দিছিলে জাপানৰ হিৰোশ্বিমা নামৰ নগৰখনৰ ওপৰত। আৰু তাৰ ফলতে নিমিষতে চাৰখাৰ হৈ গৈছিলে 1,40,000 জনৰ জীৱন জাপানত। যিখন বিমানেৰে আহি তেওঁ বোমাটো পেলাইছিলে সেই বিমানখনৰ নাম আছিলে এনোলা গে। আৰু এই এনোলা গে নামটো আছিলে হেনো টিবেট জুনিয়ৰৰ মাকৰ নাম। আৰু এই আক্ৰমণটোৰ পাছতে ৱাৰফিল্ডহেঁতে কিন্তু বহুত ফূৰ্তি কৰিছিলে আচলতে জাপানখন ধ্বংস কৰি লয়। আৰু ফূৰ্তি কৰিব লগা বিষয়ও যে অলৰেডি জাপানেও আমেৰিকাক পানী খুৱাই থৈছে যুদ্ধত। হ'লেও প্ৰতিশোধটো অলপ বেছি ভয়ংকৰ হ'ল, যাৰ বাবে জাপানৰ একেবাৰে কঁকাল ভাগি বিধ্বস্ত হৈ পৰিলে। কিন্তু আটাইতকৈ আচৰিত কথা যে ৱাৰফিল্ডহেঁতৰ নিচিনা এনেকুৱা মানুহৰ আন্তঃৰাষ্ট্ৰীয় আদালততো কোনো বিচাৰ নহ'ল। তেওঁ জীয়াই থাকিলে 92 বছৰ, আৰু 92 বছৰ জীয়াই থকাৰ পাছত আৰামছে মৰিছে। তেওঁৰ মৃত্যুৰ আগত বহুতে সুধিছিলে যে জাপানৰ এই আক্ৰমণটোৰ পাছত তেওঁ বাৰু অনুশোচনাত ভুগিছিলে নেকি। তেওঁ কৈছিলে যে তেওঁ কোনো ধৰণৰ অনুশোচনাত ভোগা নাছিলে। তাৰোপৰি তেওঁ গৌৰৱহে অনুভৱ কৰিছিলে। আৰু তেওঁ হেনো হিৰোশ্বিমাত বোমাটো পেলোৱাৰ পাছৰ কেইদিন খুব শান্তিৰে হৈছিলে বোলে। গতিকে তেওঁৰ মৃত্যুৰ সময়ত জাপানৰ মানুহখিনিও দুখ কৰিছে। তেওঁ মৰাৰ কাৰণে দুখ কৰা নাই, কিন্তু এইটো বুলি দুখ কৰিছে যে 92 বছৰ জীয়াই থকা মানুহটো একদম বুঢ়া হৈ গ'ল, আৰু বুঢ়া হৈও তেওঁ এবাৰলৈকো অনুতপ্ত নহ'ল, এবাৰলৈকো ক্ষমাও নুখুজিলে কেতিয়াও। তেওঁ কিয় অনুতপ্ত নহ'ল এইটো এটা বিশ্ববাসীৰ বাবে ডাঙৰ প্ৰশ্ন। তাৰ দুটা উত্তৰ হ'ব পাৰে। প্ৰথম কথা, এই আক্ৰমণৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিলে। অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত যদি আৰু কোনোবা মৰিব লগা আছিলে তেতিয়াহ'লে সেই মানুহখিনি বাচি গ'ল। আৰু দ্বিতীয় কথা হ'ব পাৰে, ৱাৰফিল্ডহেঁতৰ মনত এনেকুৱা ধৰণৰ ধাৰণা আছিলে যে আমেৰিকাৰ যিখিনি খ্ৰীষ্টান মানুহ আছিলে সেই মানুহখিনিৰ তুলনাত জাপানৰ বৌদ্ধধৰ্মী বা বেলেগ ধৰ্মৰ মানুহ যিখিনি আছিলে সেইখিনিৰ জীৱনৰ মূল্য একেবাৰে কম আছিলে। চ' এইটো কথা ক'ব পাৰি যে পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ যিবোৰ মানুহ আছিলে, যেনে সম্ৰাট নিৰু, এডল্ফ হিটলাৰ নতুবা বেনিটো মুছলিনী, এই মানুহখিনিতকৈ কিন্তু পল ৱাৰফিল্ড টিবেট জুনিয়ৰ কম নিষ্ঠুৰ নহয়। চ' ইমানেই আছিলে আজিৰ ভিডিঅ'টো। আৰু এটা কথা লগতে কৈ থওঁ যে হিৰোশ্বিমাত বোমা পেলোৱাৰ 3 দিনৰ পাছতে নাগাচাকিত বোমা পেলোৱা হৈছিলে, একেধৰণৰ এটা পাৰমাণৱিক বোমা। চ' যদি ভিডিঅ'টো চাই আপোনাৰ কিবা লাভ হ'ল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু অৱশেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ টপিক লৈ মই আহিয়ে থাকিম। আজিলৈ ইমানে, বাই বাই।